তেওঁৰ আশাত এবাৰ চেঁচা পানী নহয় বৰফৰ পানী ঢালিম কোনো পধ্যে এইটো এতিয়াকত কিয় বুকুচা দৰকাৰ হ'ল তেওঁ এই বিজেপিৰ লগত আছিল চৰকাৰ থকা অৱস্থাত বিজেপি এতিয়া যেতিয়া দেখিছে যে দুবৰি মানুহে আৰু তেওঁক কোনোমতে তেওঁ নিৰ্বাচিত নকৰে এতিয়া আমাৰ লগত সন্ধি বিচাৰিছে কোনো এজন ন্যূনতম সাধাৰণ কংগ্ৰেছ কৰ্মীয়ে আজি ইউডিএফৰ লগত মিত্ৰতা বিচৰা নাই আমি কোনো পধ্যে তেওঁৰ লগত নকৰোঁ তেওঁলোকে বিজেপিৰ লগত আছে বিজেপিৰ লগতে থাকক তেওঁৰ আশাত এবাৰ চেঁচা পানী নহয় বৰফৰ পানী ঢালিম কোনো পধ্যে এইটো এতিয়াকত কিয় বুকুচা দৰকাৰ হ'ল তেওঁ এই বিজেপিৰ লগত আছিল চৰকাৰ থকা অৱস্থাত বিজেপি এতিয়া যেতিয়া দেখিছে যে দুবৰি মানুহে আৰু তেওঁক কোনোমতে তেওঁ নিৰ্বাচিত নকৰে এতিয়া আমাৰ লগত সন্ধি বিচাৰিছে কোনো এজন ন্যূনতম সাধাৰণ কংগ্ৰেছ কৰ্মীয়ে আজি ইউডিএফৰ লগত মিত্ৰতা বিচৰা নাই আমি কোনো পধ্যে তেওঁৰ লগত নকৰোঁ তেওঁলোকে বিজেপিৰ লগত আছে বিজেপিৰ লগতে থাকক তেওঁৰ আশাত এবাৰ চেঁচা পানী নহয় বৰফৰ পানী ঢালিম কোনো পধ্যে এইটো এতিয়াকত কিয় বুকুচা দৰকাৰ হ'ল তেওঁ এই বিজেপিৰ লগত আছিল চৰকাৰ থকা অৱস্থাত বিজেপি এতিয়া যেতিয়া দেখিছে যে দুবৰি মানুহে আৰু তেওঁক কোনোমতে তেওঁ নিৰ্বাচিত নকৰে এতিয়া আমাৰ লগত সন্ধি বিচাৰিছে কোনো এজন ন্যূনতম সাধাৰণ কংগ্ৰেছ কৰ্মীয়ে আজি ইউডিএফৰ লগত মিত্ৰতা বিচৰা নাই আমি কোনো পধ্যে তেওঁৰ লগত নকৰোঁ তেওঁলোকে বিজেপিৰ লগত আছে বিজেপিৰ লগতে থাকক তেওঁৰ আশাত এবাৰ চেঁচা পানী নহয় বৰফৰ পানী ঢালিম কোনো পধ্যে এইটো এতিয়াকত কিয় বুকুচা দৰকাৰ হ'ল তেওঁ এই বিজেপিৰ লগত আছিল চৰকাৰ থকা অৱস্থাত বিজেপি এতিয়া যেতিয়া দেখিছে যে দুবৰি মানুহে আৰু তেওঁক কোনোমতে তেওঁ নিৰ্বাচিত নকৰে এতিয়া আমাৰ লগত সন্ধি বিচাৰিছে কোনো এজন ন্যূনতম সাধাৰণ কংগ্ৰেছ কৰ্মীয়ে আজি ইউডিএফৰ লগত মিত্ৰতা বিচৰা নাই আমি কোনো পধ্যে তেওঁৰ লগত নকৰোঁ তেওঁলোকে বিজেপিৰ লগত আছে বিজেপিৰ লগতে থাকক তেওঁৰ আশাত এবাৰ চেঁচা পানী নহয় বৰফৰ পানী ঢালিম কোনো পধ্যে এইটো এতিয়াকত কিয় বুকুচা দৰকাৰ হ'ল তেওঁ এই বিজেপিৰ লগত আছিল চৰকাৰ থকা অৱস্থাত বিজেপি এতিয়া যেতিয়া দেখিছে যে দুবৰি মানুহে আৰু তেওঁক কোনোমতে তেওঁ নিৰ্বাচিত নকৰে এতিয়া আমাৰ লগত সন্ধি বিচাৰিছে কোনো এজন ন্যূনতম সাধাৰণ কংগ্ৰেছ কৰ্মীয়ে আজি ইউডিএফৰ লগত মিত্ৰতা বিচৰা নাই আমি কোনো পধ্যে তেওঁৰ লগত নকৰোঁ তেওঁলোকে বিজেপিৰ লগত আছে বিজেপিৰ লগতে থাকক তেওঁৰ আশাত এবাৰ চেঁচা পানী নহয় বৰফৰ পানী ঢালিম কোনো পধ্যে এইটো এতিয়াকত কিয় বুকুচা দৰকাৰ হ'ল তেওঁ এই বিজেপিৰ লগত আছিল চৰকাৰ থকা অৱস্থাত বিজেপি এতিয়া যেতিয়া দেখিছে যে দুবৰি মানুহে আৰু তেওঁক কোনোমতে তেওঁ নিৰ্বাচিত নকৰে এতিয়া আমাৰ লগত সন্ধি বিচাৰিছে কোনো এজন ন্যূনতম সাধাৰণ কংগ্ৰেছ কৰ্মীয়ে আজি ইউডিএফৰ লগত মিত্ৰতা বিচৰা নাই আমি কোনো পধ্যে তেওঁৰ লগত নকৰোঁ তেওঁলোকে বিজেপিৰ লগত আছে বিজেপিৰ লগতে থাকক তেওঁৰ আশাত এবাৰ চেঁচা পানী নহয় বৰফৰ পানী ঢালিম কোনো পধ্যে এইটো এতিয়াকত কিয় বুকুচা দৰকাৰ হ'ল তেওঁ এই বিজেপিৰ লগত আছিল চৰকাৰ থকা অৱস্থাত বিজেপি এতিয়া যেতিয়া দেখিছে যে দুবৰি মানুহে আৰু তেওঁক কোনোমতে তেওঁ নিৰ্বাচিত নকৰে এতিয়া আমাৰ লগত সন্ধি বিচাৰিছে কোনো এজন ন্যূনতম সাধাৰণ কংগ্ৰেছ কৰ্মীয়ে আজি ইউডিএফৰ লগত মিত্ৰতা বিচৰা নাই আমি কোনো পধ্যে তেওঁৰ লগত নকৰোঁ তেওঁলোকে বিজেপিৰ লগত আছে বিজেপিৰ লগতে থাকক তেওঁৰ আশাত এবাৰ চেঁচা পানী নহয় বৰফৰ পানী ঢালিম কোনো পধ্যে এইটো এতিয়াকত কিয় বুকুচা দৰকাৰ হ'ল তেওঁ এই বিজেপিৰ লগত আছিল চৰকাৰ থকা অৱস্থাত বিজেপি এতিয়া যেতিয়া দেখিছে যে দুবৰি মানুহে আৰু তেওঁক কোনোমতে তেওঁ নিৰ্বাচিত নকৰে এতিয়া আমাৰ লগত সন্ধি বিচাৰিছে কোনো এজন ন্যূনতম সাধাৰণ কংগ্ৰেছ কৰ্মীয়ে আজি ইউডিএফৰ লগত মিত্ৰতা বিচৰা নাই আমি কোনো পধ্যে তেওঁৰ লগত নকৰোঁ তেওঁলোকে বিজেপিৰ লগত আছে বিজেপিৰ লগতে থাকক তেওঁৰ আশাত এবাৰ চেঁচা পানী নহয় বৰফৰ পানী ঢালিম কোনো পধ্যে এইটো এতিয়াকত কিয় বুকুচা দৰকাৰ হ'ল তেওঁ এই বিজেপিৰ লগত আছিল চৰকাৰ থকা অৱস্থাত বিজেপি এতিয়া যেতিয়া দেখিছে যে দুবৰি মানুহে আৰু তেওঁক কোনোমতে তেওঁ নিৰ্বাচিত নকৰে এতিয়া আমাৰ লগত সন্ধি বিচাৰিছে কোনো এজন ন্যূনতম সাধাৰণ কংগ্ৰেছ কৰ্মীয়ে আজি ইউডিএফৰ লগত মিত্ৰতা বিচৰা নাই আমি কোনো পধ্যে তেওঁৰ লগত নকৰোঁ তেওঁলোকে বিজেপিৰ লগত আছে বিজেপিৰ লগতে থাকক